নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৱে ভাল আছে বুলি আশা ৰাখিছোঁ। আজি এটা মই বিশেষ কাৰণত আহিছোঁ, গতিকে তোমালোকক মই কেইটামান শ্বেয়াৰ কৰিম। কিহৰ ওপৰত শ্বেয়াৰ কৰিম সেইটো মই জনাইছোঁ যে মই যেতিয়া BA পঢ়ি আছিলোঁ 6th ছেমিষ্টাৰ, তো সেইখিনি প্ৰজেক্টৰ ওপৰত মানে টপিকবিলাকৰ ওপৰত মই আজি কেইটামান কথা শ্বেয়াৰ কৰিম। সেইখিনিতো ভিডিঅ'টো পিছলৈ শেষলৈকে চাই থাকিব। সেই যিখিনি টপিকবিলাক মই আপোনাক জনাই আছোঁ, তো সেই টপিকৰ ওপৰত আপোনালোকক আলোচনা কৰিম। তো ভিডিঅ'টো আগবাঢ়ি যাওঁ। মই কেইমাহৰ পাছত মই এটা ভিডিঅ' এটা আপলোড কৰিছিলোঁ। সেই ভিডিঅ'টো মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম বাৰু। সেই ভিডিঅ'টো হৈছিলে মানে যিটো আমাৰ 6th ছেমিষ্টাৰ প্ৰজেক্ট আছিলে, এডুকেশ্যন মেজৰ। তো সেই এডুকেশ্যন মেজৰ বিষয়ে দুটামান আলোচনা কৰিম। প্ৰজেক্টৰ বিষয়ে টপিকৰ ওপৰত মই কেইটামান শ্বেয়াৰ কৰিম তোমালোকক। যে যেতিয়া মই ভিডিঅ'ত দিছিলোঁ, প্ৰত্যেকে কৈছিলে যে PDF-টো দিয়া, PDF-ত মই ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে চাই ল'বা। আৰু কিছুমানে কৈছে, মোক বহুতে সুধি আছে যে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ টপিকবিলাক কেনেকৈ ল'ব লাগে। তো কিছুমানে সুধিছে কিছুমানে ছাৰে দিয়ে। তো সেই তাত মানে কিছুমানে ছাৰে নাই দিয়া, মানে নিজে বাছি ল'ব গৈছে। তো সেই তোমালোকক মই মেছেজ দিয়াতকৈ মই দিলোঁ কেইদিনমান। তো সেই তাত দিয়াতকৈ মই এটা ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিলোঁ। তো মই টপিককেইটা তোমালোকক মই কৈ দিব বিচাৰোঁ। তো চাই ল'বা আৰু সেইখিনি মই ফ'ল' কৰিবা যাতে আশা কৰোঁ। আৰু মই সেই আগৰ ভিডিঅ'টো মই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, চাই ল'ব। আৰু ভিডিঅ'টো শেষলৈকে চাব। তো তোমালোকৰ টপিক কেইটামান শ্বেয়াৰ কৰিম, এডুকেশ্যন 6th ছেমিষ্টাৰ। তো প্ৰথম টপিকটো হ'ল কৈশোৰকালত পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক পৰিচালনা কৰাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহৰ ওপৰত এটি অধ্যয়ন। মই সেইটো ভিডিঅ'টো মই দিয়া আছে, আগৰ ভিডিঅ'টো দিয়া আছে, মই ডেছক্ৰিপশ্যন তলত দিয়া আছে লিংকটোত। তো সেই তাত গৈ চাই ল'বা, তাতে বহুতখিনি মই জানিব পাবা আৰু দেখা আছে, ভালকৈ বুজাই দিয়া আছে, অলপ ভালকৈ গৈ চাবাগৈ। তো আৰু নেক্সট হৈছে এতিয়া তোমালোকৰ আছে মাদক দ্ৰব্য। তো তুমি মাদক দ্ৰব্যৰ ওপৰত লিখিব পাৰা, গাঁৱৰ পৰিৱেশত কিমান মাদক দ্ৰব্য বেছি সেৱন কৰে ন। তো সেইখিনি চাই ল'বা, সেইটো লিখিব পাৰিবা মাদক দ্ৰব্য। তাৰপৰা আৰু এটা নেক্সট হৈছে যে তোমাৰ যিকোনো এটা জিলা বা গাঁও বা যিকোনো চহৰ জেগাৰ নাম চিলেক্ট কৰি ল'বা। জিলা, দল, দেৱালয়, মহাপুৰুষীয়া থান আৰু সত্ৰসমূহ বিষয়ে এটা টপিক লিখিব পাৰিবা তোমালোকে এডুকেশ্যনৰ ওপৰত। তাৰপৰা তোমালোকৰ আহিব ইণ্টাৰনেট মোবাইল। তো মোবাইলো সেইটো দিব পাৰিবা, ইণ্টাৰনেট মোবাইলৰ ধৰা কি পায়, কেনেকুৱা ধৰণৰ তোমালোকে লিখিব, এনেকৈ বনাই লিখিব পাৰিবা। সেইখিনি চাই ল'বা। নেক্সট হৈছে লাগোছ ৰাজ্যৰ তৃতীয় স্তৰৰ প্ৰতিষ্ঠানবোৰত জীৱ বিজ্ঞান শিক্ষণ আৰু শিকাৰ ওপৰত COVID-19 প্ৰেৰিত বিদ্যালয়ৰ লকডাউনৰ প্ৰভাৱ। এইটো এটা খুবেই ইম্পৰ্টেণ্ট এটা যিকোনো সমস্যা আছিলে COVID-19 বিষয়ত, সেইখিনি চাই ল'ব, মই ওপৰত দিছোঁ। তো সেইখিনি তাত COVID-19 বিষয়ে তুমি লিখিব পাৰিবা, কি সমস্যা আছিলে, কি প্ৰভাৱ পৰিছিলে, সেইখিনি লিখিব পাৰিবা। তো নেক্সট হৈছে প্ৰাথমিক বিদ্যালয় শিক্ষাত মাল্টিমিডিয়া ব্যৱহাৰ কৰাৰ কাৰ্যকৰিতা, সেইটো এটা লিখিব পাৰিবা তোমালোকে। নেক্সট আহিছোঁ মাধ্যমিক বিদ্যালয়ত ৰসায়ন বিজ্ঞানৰ অধ্যয়নত মাতৃভাষাৰ হস্তক্ষেপৰ প্ৰভাৱ। তোমালোকে সেইটো এটা টপিক চিলেক্ট কৰিব পাৰিবা ধুনীয়াকৈ। তো নেক্সট আহিছোঁ গুণগত মানদণ্ডৰ শিক্ষকসকলৰ উৎপাদনশীলতাৰ ওপৰত শিক্ষণ পদ্ধতিৰ প্ৰভাৱ, সেইটো লিখিব পাৰিবা তোমালোকে। এটা বেষ্ট টপিক হয়, সেইটো এটা লিখি ল'বা। নেক্সট হৈছে ডেল্টা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ অনলাইন বাতৰি কাকতৰ ধাৰণা। বাতৰি কাকত তোমালোকে দেখিছে। তো অনলাইন বাতৰি কাকত কি আছে সেইবোৰ তোমালোকে টপিক চাই বাছি লিখিব পাৰিবা, চিলেক্ট কৰি কিনে ইণ্টাৰনেট পাই চব সেইবোৰ চাই ল'বা। তো নেক্সট হৈছে সেইটো লিখিব পাৰিবা তোমালোকে। টপিকটো মই চাই কিনে দিছোঁ বাৰু। তো সেইখিনি মই ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, সেইখিনি তাৰপৰা চিলেক্ট কৰি চাই ল'ব পাৰিবা তোমালোকে কোনটো ভাল টপিকবিলাক ভাল, সেইটো মই লিংকত দিয়া আছে, তলত চাই ল'ব ডেছক্ৰিপশ্যনত, তাত দিয়া আছে। তাৰপৰা নেক্সট হৈছে মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক প্ৰদৰ্শনৰ ওপৰত শ্ৰেণীৰ আকাৰ আৰু অত্যধিক পপুলেশ্যনৰ প্ৰভাৱ, সেইটো এটা নেক্সট তোমালোকে লিখিব পাৰিবা। বহুত ভাল টপিক। আৰু নেক্সট হৈছে মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক প্ৰদৰ্শনৰ ওপৰত অনুশাসনশীলতাৰ প্ৰভাৱ, তোমালোকে এইটো এটা টপিক বহুত বেষ্ট লিখিব পাৰিবা তোমালোকে, তুমি চাই ল'বা। তাৰপৰা নেক্সট হৈছে উচ্চ প্ৰাথমিক বিদ্যালয়বোৰত সামাজিক ষ্টুডি শিকোৱাৰ সম্ভাৱনা আৰু সমস্যা, সেইটো বিষয়ে তোমালোকে লিখিব পাৰিবা, সেইটো এটা বেষ্ট টপিক।
আৰু নেক্সট আহিছোঁ ৰাজহুৱা আৰু বেচৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শনৰ মাজত তুলনামূলক বিশ্লেষণ। সেইটো এটা লিখিব পাৰিবা। এইটো অলপ টপিকটো ভাল বুলি মই অনুমান কৰোঁ। আৰু নেক্সট আহিছে পিতৃ মাতৃৰ অন্তৰ্ভুক্তি আৰু শিশুৰ শৈক্ষিক প্ৰদৰ্শনৰ ওপৰত এক অনুসন্ধান। সেইটো এটা বেষ্ট টপিক। এইটো লিখিব পাৰিবা একেবাৰে শ্বৰ্ট, একেবাৰে ইজি, এইটো লিখিব পাৰিবা তোমালোকে। তো নেক্সট আহিছোঁ মাধ্যমিক বিদ্যালয়ৰ মহিলা শিক্ষাৰ্থীসকলৰ শৈক্ষিক প্ৰদৰ্শনৰ ওপৰত প্ৰাৰম্ভিক গৰ্ভধাৰণৰ মূল্যাংকন। সেইটো এটা তোমাক বেষ্ট টপিক, মহিলাৰ ওপৰত লিখিব পাৰিবা তোমালোকে। মহিলা শিক্ষাৰ ওপৰত তোমালোকে লিখিব পাৰিবা। সেইটো মানে ভালকৈ চাই ল'বা কোনটো টপিক ভাল হ'ব, কোনটো তোমাৰ নিজৰ সেইটো লিখি ল'বা। নেক্সট আহিছোঁ নাইজেৰিয়াত উচ্চ শিক্ষাৰ ওপৰত বৃক্ষণকৰণৰ প্ৰভাৱৰ ওপৰত এক অধ্যয়ন। সেইটো এটা বেষ্ট টপিক, তোমালোকে লিখিব পাৰিবা। নেক্সট আহিছোঁ শৈক্ষিক প্ৰাপ্তিৰ ওপৰত প্ৰকল্প আধাৰিত শিক্ষণৰ প্ৰভাৱ। এইটো এটা বেষ্ট টপিক, তোমালোকে লিখিব পাৰিবা। আৰু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক প্ৰদৰ্শনৰ ওপৰত ৰাজহুৱা পৰিবহণ প্ৰণালীৰ প্ৰভাৱ। এইটো এটা বেষ্ট টপিক, হয়নে? তোমালোকে লিখিবা। মোৰ লগৰ কিছুমানে পঢ়িছিলে মাদক দ্ৰব্যৰ ওপৰত লিখিব কৈছিলে, গাঁৱৰ বিষয়ে লিখিব কৈছিলে, স্কুলৰ বিষয়ে লিখিব কৈছিলে। তোমাৰ প্ৰত্যেকখন তোমাৰ যদি স্কুলৰ বিষয়ে লিখিব আহে তো প্ৰত্যেক স্কুলত তুমি গৈ তোমাৰ তাৰপৰা চৰকাৰৰ পৰা অনুদান লৈ ল'ব পাৰিবা। গোটেইখিনি চালি বাৰি লৈ কিনে তাৰপৰা শিকিব পাৰিবা, জানিব পাৰিবা কি কৈছিলে। চবকে সুধি যাব লাগিব স্কুলে ফটো মাৰি কিনে দিলে আৰু বেষ্ট ভাল, ফটো মাৰি দিলে। তো এতিয়া তোমালোকৰ গাঁৱৰ বিষয়ে লিখিব কাৰণে গাঁৱৰ বিষয়ে কি আছে কি নাই বুলি তোমালোকে লিখিব পাৰিবা। মাদক দ্ৰব্যৰ ওপৰত লিখিব হ'লে মানে মাদক দ্ৰব্য কি সেৱন কৰে, কেনেকুৱা বেয়া মানে কি এলকহল কি ইউজ কৰে, কেনেকৈ ইউজ কৰে, সেইবোৰ লিখিব পাৰিবা তোমালোকে। তো টপিকবিলাক চাই ল'বা। এতিয়া ছাৰে কিছুমান টপিকবিলাক বাছি দিয়ে, তাৰপৰা তোমালোকে ছাৰক সুধি ল'বা যে টপিকটো মোৰ হাৰ্ড হৈছে, তো বেলেগ নেক্সট টপিক এটা দিয়ক, মই ভালকৈ কৰিব পাৰিম, সেনেকৈ তাৰপৰা তোমালোকে চিলেক্ট কৰিব পাৰিবা। ইমানখিনি তুমি চিলেক্ট কৰি ল'বা। তোমাৰ নিজৰ যদি হাৰ্ড হয় তুমি তাৰপৰা স্কুলৰ পৰা লৈ ল'ব পাৰিবা, হয় নাই? এতিয়া তোমাৰো এটা কৰাৰ এটা সম্ভাৱনা আছে, তুমিও নিজে কৰিব লাগিব ন সেইখিনি। তো সেইখিনি ভালকৈ চাই ল'বা, চালি জাৰি ল'বা। মোৰ আগৰ টপিকটো মই দিয়া আছে, মই ডেছক্ৰিপশ্যনত দিয়া আছে, মই তোমাক কৈ থ'লোঁ যে সেইটো ভিডিঅ' চাই ল'বা, কি দিব লাগিব তাত গোটেইখিনি দিয়া আছে ডিটেইলছ। তোমালোকে কেনেকৈ বনাব লাগিব, কেনেকৈ কি কৰিব লাগিব, চবখিনি দিয়া আছে। তোমাৰ স্কুলৰ নাম কি লিখিব লাগিব, ক'ত লিখিব লাগিব, চব দিয়া আছে। গোটেই চাইন চিগনেচাৰ ক'ত লাগিব সেইবোৰ দিয়া আছে। তো সেইখিনি চাই ল'বা। তো গৈ কিনে তো ভিডিঅ'টো আৰু ইমান দীঘলে নকৰোঁ, ইমান আজিলৈ ইয়াতে সামৰিব লাগিব। তো নেক্সট ভিডিঅ'ত আপোনালোকে আপডেট কৰিব, কি কৰিব কমেণ্ট কৰিব, জনাবচোন মোক। যদি মই কিবা আটখোজ পায় তেনেহ'লে মোক জনাব, তো মই কমেণ্টত জনাই দিম। আৰু যিবিলাকে ক্লিয়াৰ হোৱা নাই সেইবিলাকে সুধিব পাৰে, যিবিলাক ক্লিয়াৰ নাই এইবোৰ মানে তাত টপিক এটা তাত সুধিব পাৰে, সেইবোৰ তাত দিয়া আছে। তো আগৰ ডেছক্ৰিপশ্যন দিয়া আছে, সেই লিংকটো চাই কিনে সেই ভিডিঅ'টো চাই ল'ব। ভিডিঅ'ৰ গোটেইখিনি দিয়া আছে, তো সেইখিনি আমি জনাব চেষ্টা কৰিলোঁ। তো আজিলৈ আহিছোঁ পাই। তো অন্য এটা ভিডিঅ'লৈ আপোনালোকক অপেক্ষা কৰক, দিবলৈ চেষ্টা কৰিম ভাল ভিডিঅ'। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো এইখিনিতে আৰু এটা কথা কওঁ যে যিবিলাক মোবাইলৰ ইণ্টাৰনেটৰ লিখিব পাৰে, তো সেইখিনিতো তোমালোকে গম পোৱাই, মোবাইল কেনেকৈ ইউজ কৰে, কেনেকৈ কি কৰে, চালি জাৰি ল'বা। ইণ্টাৰনেট ক'ৰ পৰা কি দৰে এনেকৈ মানে লিখিব পাৰিবা তোমালোকে দেই টপিকৰ মতে। তো চাই ল'বা সেইখিনি, গুগলত গৈ কিনে গোটেইখিনি চাৰ্চ কৰিবা। গুগলত গোটেইখিনি এটা টপিক দিয়া আছে, তো সেইখিনি ভালকৈ চাই ল'বা। তো বেষ্ট টপিক। তো আৰু মাদক দ্ৰব্যৰ ওপৰত লিখিব পাৰে মানে গুগলত চাৰ্চ কৰিবা, গুগলত লিখি দিলে মানে গোটেইখিনি ডিটেইলছ ওলাই যায়, কিছুমান PDF বিলাক ওলাই যায়। তো সেইখিনি চাবা। তো বেছি দীঘলে নকৰোঁ। তো সেইখিনি আছিলে মোৰ ভিডিঅ'টো। তো টপিকবিলাক অলপ ফ'ল' কৰিলে খুবেই ভাল হ'ব। আৰু যিবিলাক টপিক হাৰ্ড হৈছে সেইবিলাক নকৰিবা। তো ছাৰক সুধি ল'বা, হয় নাই? ছাৰে চব জনাই দিব। যিবিলাক টপিক আছিলে মই সেইখিনি জনালোঁ ইতিমধ্যে। যিবিলাক মানে অলপ কনফিউজ যদি হৈছে তেনেহ'লে মোক সেই কমেণ্ট বক্সত কমেণ্ট কৰি দিবা, মই জনাই দিম তোমালোকক কি কৰিব লাগে। তো সেই আগৰ ভিডিঅ'টো মই চাই ল'বা, তাতে মই গোটেইখিনি ডিটেইলছ দিয়া আছে। তো সেইখিনি গোটেইখিনি চাই ল'বা, তো মোক জনাবা। অ'কে, এতিয়া পাইছোঁ, বাই।